গাইজ এইবোৰ মাছ ফালি ফালি শুকুৱাই ৰাখিছে চাওক কি মাছ ধৰিব পৰা নাই কিন্তু মই আপোনালোকে নাম জানে যদি আৰু কমেণ্ট কৰি কিনি জনাওক হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল ফ্ৰম ৰামেশ্বৰম তামিলনাডু প্ৰবন ব্ৰিজৰ পৰা তো এইডোখৰ হ'ল প্ৰবন ব্ৰিজ মানে এই ঠাইডোখৰ নাম আৰু চাওক প্ৰবন ব্ৰিজখন হ'ল যেনেকৈ আমাৰ অসমৰ মাজুলী মানে ব্ৰহ্মপুত্ৰখনে ভাগ কৰি ৰাখিছে ঠিক তেনেধৰণে এই হিন্দু মহাসাগৰখনে ইয়াক ভাগ কৰি ৰাখিছে মানে সেইফালে আছে তামিলনাডুৰ মানে মাজতে ভাগ কৰি কিনি ৰাখিছে এডোখৰ ঠাই যেনেকৈ আমাৰ মাজুলীৰ মাজত আছে তো সাগৰখনে ভাগ কৰি কিনি ৰাখিছে এইটো এটা দ্বীপ হয় আৰু এই দ্বীপটোৰ যিখন দলং আছে সেই দলংখন মিনিমাম 2 কিলোমিটাৰ তো মই দলংখনৰ ওপৰৰ পৰা দেখুৱাম কিন্তু এইটো তলৰ ছাইড মানে যি ছাইড মানে এই ছাইডটো হ'ল মানে একেবাৰে এই পাৰটো মানে ধৰক সাগৰখনৰ মাজলৈ আহি কিনি দলংখনৰ ওপৰে ভিতৰত আহি তো প্ৰবন ব্ৰিজৰ পাৰত আছোঁ মই পাৰ মানে এইটো ছাইড তলত আছোঁ এতিয়া তো ইয়াৰ পৰা চাওক ইয়াত মানুহে মাছ ধৰে মানে মই এতিয়া তলত আহি দেখাইছোঁ আপোনালোকক তো আজি মই অলৰেডি যামগৈ ইয়াৰ পৰা কিন্তু যোৱাৰ আগতে মই ভিডিঅ'টো ইয়াত বনাই আপোনালোকক দেখুৱাই দিছোঁ ইয়াত চাওক গোটেই চবেই ইয়াত মাছ মাৰিব মাছ মাৰে মানুহ আছে চাওক গাইজ হাই হাই তো বহুত আছে বহুত মানুহ হিন্দী आ रही हो डू यू नो इंग्लिश हिंदी आ रही हो यस आई नो मलयालम तो गाइस तो এইখন চাওক ইয়াত মাছ মৰি আছে মাছ এৰুৱাই আছে भैया ये कौन सा मछली है क्या मछली का नाम कलर है ओके आप कहाँ से आए हैं आई एम फ्रॉम तो गाइस এবাৰ ওপৰৰ পৰা দেখুৱাম মই দলংখনৰ ওপৰটো চাওক মোৰ ওপৰত যিখন দলং আছে সেইফালে অলৰেডি মই আজি লাষ্ট ইয়াৰ পৰা যামগৈ বাই তো চাওক ইয়াত পূৰা মাছ শুকোৱা ঠাণ্ডাত লাগি আছে চবেই মাছ শুকুৱাই আছে হাই ব্ৰ' फोटो one photo pose ready ready তো গাইজ এতিয়া প্ৰবন ব্ৰিজৰ ওপৰত আছোঁ আৰু ইয়াৰ পৰা চাওক মই তললৈ গৈছিলোঁ মোৰ তললৈ চাওক মই তললৈ গৈছিলোঁ এতিয়া তলৰ পৰা চবে মাছ ধৰি আছে তো এইখিনি দেখাব গৈছিলোঁ আপোনালোকক আৰু এই দলংখনৰ এতিয়া যিটো ট্ৰেইনৰ মানে এটা বহুত ধুনীয়া ঠাই আছে যদি কি ডাঙৰ যেতিয়া জাহাজ আহিব তো মাজত যিখন ট্ৰেইনৰ দলং আছে দলংখন মানে দাঙি দিয়া ছিষ্টেম আছে ইয়াত তো মই দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু এতিয়ালৈকে যিসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দবাব যিহেতু আহিবলগীয়া ভিডিঅ'বোৰ আপুনি সোনকালে পাব আৰু মই এতিয়া দলংখন ইপাৰলৈকে খোজকাঢ়ি যাম তো মই দেখাম আপোনালোকক সম্পূৰ্ণ দলংখন চাওক দলঙৰ ওপৰৰ পৰা তলভাগ আৰু মই এতিয়া ফাইনেলি পাই গ'লোহি সেইডোখৰ ঠাই যিডোখৰ ঠাই মানে ট্ৰেইনখন যেতিয়া আহে তেতিয়াতো অলৰেডি গুচি যায় কিন্তু যেতিয়া নেকি জাহাজ আহিব ডাঙৰ জাহাজ আহে তো তেতিয়া দলংখন দাঙি দিয়ে তো এখন চাওক মোৰ তলত অ'কে গাইজ চাওক এইখন এখন জাহাজ গৈছে এইফালে কিন্তু এখন সৰু কাৰণে দলংখন লগা নাই তো গাইজ আৰু এটা কথা কওঁ এইখন যিখন নেকি ইয়াৰ ৰেল লাইন মানে ৰেলৰ যিখন দলং আছে এখন ভাৰতৰ আটাইতকৈ ডেঞ্জাৰ ৰেল ব্ৰিজ হয় চাওক আপুনি দেখিলে গম পাবই মই জুম কৰি দেখাই দিছোঁ চাওক
কিমান সৰু আকৌ ৰাস্তাটো আছে ইয়াত চাওক বহুত ভয় লগা হয়